নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব পেজ দ্য বিনোদ ক্ৰিয়েশ্যন। আৰু আজি আকৌ এটা নতুন আনবক্সিং ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ পেজত যদি নতুন তেনে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে। বন্ধুসকল, মোৰ ওচৰত আছে এতিয়া জিঅ'ন স্মুথ 4 মোবাইল গিম্বল, যাক নেকি আনবক্সিং কৰিবলৈ মই এক্সাইটেড হৈ আছোঁ। তেন্তে অলপ সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ যদি পেকেটটো চাই ওপৰৰ ফালে দেখিব যে ভিতৰত কি কি বস্তু আছে তাক দেখাইছে। গিম্বল এটা, ট্ৰাইপড, USB কেবল, চাৰ্জাৰ কাৰণে আৰু এটা বক্স। কাষৰতে দিয়া হৈছে স্মুথ 4 জিঅ'ন গিম্বলটো, যিটো দুটা কালাৰত উপলব্ধ হয়। সেই দুটা কালাৰৰ ফটো দিয়া হৈছে, এডাল বগা ৰঙত আৰু এডাল ক'লা ৰঙত। ইয়াৰ তলৰ ফালে যদি চাওঁ তেন্তে দেখা পাব যে প্ৰডাক্ট ডিটেইলছ আৰু প্ৰডাক্টৰ যি মেনুফেকচাৰিং কোম্পানী এড্ৰেছ, সেই এড্ৰেছ দিয়া হৈছে। আৰু বাওঁফালে দিয়া হৈছে জিঅ'নৰ যি স্পেচিয়েল ফিচাৰ্ছ, এই ফিচাৰ্ছকেইটাৰ বিষয়ে দিয়া হৈছে। ফ'কাছ ফুল জুম কেপাবিলিটি, ফোন গো মোড, ইনষ্টেণ্ট স্কেন ট্ৰেনজিশ্যন। এতিয়া আমি চাওঁ ইয়াৰ ভিতৰত কি আছে। পেকেটটো খোলাৰ লগে লগে আমি দেখিবলৈ পালোঁ এটা সুন্দৰ থাৰ্মোকলৰ বক্স, য'ত নেকি জিঅ'নৰ ব্ৰেণ্ডিং কৰা আছে। এতিয়া বক্সটো খুলি চাওঁ। ৱাও, কি সুন্দৰ, দেখি মনটো ভাল লাগি গ'ল। এডাল সুন্দৰ মৰম লগা সৰু ট্ৰাইপড, য'ত নেকি জিঅ'নৰ লোগো অঁকা আছে আৰু প্লাষ্টিকৰ হয়, বাট গুড কোৱালিটিৰ। ইয়াৰ পাছতে টাইপ চি চাৰ্জাৰ কেবল আৰু এতিয়া আমাৰ মেইন গিম্বলডাল। বক্সটো ৰাখিলোঁ কাষৰত আৰু এতিয়া আহোঁ গিম্বলডালৰ বিষয়ে। প্লাষ্টিকেৰে বনোৱা জিঅ'ন স্মুথ গিম্বল সঁচাই আকৰ্ষণীয়। আমি যদি গিম্বলডাল চাওঁ তেন্তে তাৰ বডি কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান ছুইচ দিয়া হৈছে। মেনু বটন, পেৰামিটাৰ ডিছপ্লে বটন, কেমেৰা, ভিডিঅ' ৰেকৰ্ডিং, জুম ইন জুম আউট, ফ'কাছ, এটা শ্লাইড বটন, যিটো নেকি আপুনি মুড চেঞ্জ কৰিবলৈ, এটা অন অফ বটন আৰু তলৰ ফালে LED ইণ্ডিকেটৰ, এটা ধুনীয়া হুইল, যি নেকি আপুনি জুম আউট আৰু জুম ইন কৰিব পাৰে। পাছফালে আৰু দুটা ধুনীয়া ছুইচ দিয়া হৈছে, যি নেকি তলৰটো হৈছে ফিগাৰ ফলোইং মুড আৰু ওপৰটো হৈছে ফোন গো মুড। কাষৰ ফালে ফালে দেখা যায় টাইপ চি চাৰ্জিং পইণ্ট। তলৰ ফালে জিঅ'ন ব্ৰেণ্ডিঙৰ সৈতে সঁচাই ধুনীয়া কোৱালিটিৰ এই গিম্বলডাল আকৰ্ষণীয়। এতিয়া হওক আমি মটৰকেইটাৰ বিষয়ে পাতোঁ। ইয়াত মটৰ 3টা দিয়া হৈছে, যাৰ বাবে ইয়াৰ ভিডিঅ' কোৱালিটিবিলাক অধিক স্মুথ আৰু ষ্টেবল হয়। আপুনি গিম্বলডাল ব্যৱহাৰ নকৰা সময়ত ইয়াক ধৰি ৰাখিবৰ কাৰণে ক্লিপ ছিষ্টেম ব্যৱহাৰ কৰিছে, য'ত নেকি অন্য বেলেগত দেখিবলৈ পোৱা নাযায়। ইয়াৰে তলৰ ফালে ট্ৰাইপডডাল লগাবৰ কাৰণে অপশ্যন দিয়া হৈছে। 3টা মটৰৰ ওপৰৰ মটৰটো, য'ত নেকি মোবাইল লাগি থাকে, সেইটো 240 ডিগ্ৰী মুভ কৰে আৰু যোনটো মটৰ, সেই মটৰটো 300 ডিগ্ৰী মুভ কৰে। আৰু ইয়াৰ মোবাইল হোল্ডাৰটো আপোনাৰ মোবাইলটো ফিক্স কৰিবৰ কাৰণে ধুনীয়াকৈ এটা নট দিয়া হৈছে, যি নেকি আপোনাৰ মোবাইলটোৰ মতে এডজাষ্ট কৰি ল'ব পাৰে। জিঅ'ন স্মুথ 4 আৰু এটা ভাল কোৱালিটি আছে, যি নেকি আপোনাৰ ফোনটো যদি ব্যৱহাৰ কৰি থাকিলে চাৰ্জ শেষ হৈ যায়, তেতিয়া সেই সময়ত আপুনি জিঅ'ন স্মুথ 4 এজ এ পাৱাৰ বেংক হিচাপেও কাম কৰিব পাৰে আপোনাৰ মোবাইলটো চাৰ্জ দিবৰ বাবে। আৰু ইয়াৰ বেটেৰী বেকআপ হৈছে 12 ঘণ্টা। মোবাইলটো কানেক্ট কৰি দেখুৱাওঁ কেনেকৈ কানেক্ট কৰে ইয়াৰ লগত। আৰু হয়তো বহুতে ইয়াৰ মই টিউটৰিয়েলটো ল'ব লাগিব, কাৰণ মই এতিয়া ইয়াৰ সবিশেষ নাজানো। টিউটৰিয়েলটো ল'ব লাগিব, কেনেকৈ কণ্ট্ৰল কৰে সেইখিনি মই সবিশেষ পিছত জনাম। প্ৰথমে প্লে ষ্ট'ৰত গৈ পিনি যোনটো ইয়াৰ এপছ হয়, সেই এপছটো ডাউনলোড কৰি ল'ব লাগিব, যিটো নেকি মই অলৰেডি কৰি থোৱা আছে, ZY প্লে বুলি। এইটো ZY প্লে বুলি কৰি থোৱা আছে। এই ZY প্লেটোৰ লগতহে এইটো মানে ব্লুটুথৰ যোগেদি কানেক্ট হ'ব। জিঅ'ন স্মুথ 4 আনবক্সিং আজিলৈ ইমানেই। ইয়াৰ বিষয়ে অনাগত দিনত সবিশেষ
জনাবলৈ মই নতুন ভিডিঅ' আপলোড দি থাকিম আৰু তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব মোৰ চেনেলটো সো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যদি আজি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু কমেন্ট কৰি দিব তেন্তে আজিলৈ ইমানেই আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ